গাইজ কি খবৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মই ৰাণীভ্লগ মোৰ ইউটিউব চেনেলত পুনৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাম মই বিশেষকৈ মহিলাসকলৰ বাবে দেই মহিলাসকলৰ বাবে আজি দেখুৱাম মই কিবা মহিলাসকলৰ বাবে দেখুৱাম যি মহিলাই মানে আমাৰ মিচিং কাপোৰ পিন্ধি ভাল পায় সেইসকলে কমেণ্ট কৰি জনাব ভাল লাগিলে কেনেকুৱা লাগিছে ক'ব। চাদৰ নেদেখাওঁ অকল ছিংগল মেখেলা দেখুৱাম আপোনালোকক আৰু ভাল লাগিলে ক'ব আৰু দেই। মেখেলাখন একদম মেলি থোৱা আছে ৰেড কালাৰ দেখা পাইছে আপোনালোকে সৰু সৰু ফুলে বাছি থোৱা। এয়া চাওক কি ধুনীয়া লাগিছে চাওকচোন বাৰু। ডাঙৰ ডাঙৰ থোপা ফুল ইমান ভাল নালাগে মোৰ কাৰণে আৰু কিনা মেখেলা চাদৰটো পোৱা যায় ডাঙৰ ডাঙৰ থোপা ফুল একেবাৰে একদম বোৱাগতে লাগে, কিন্তু এই সৰু সৰু বুটাৰে বচা কষ্টকৰ যিমান দেখিবলৈ ইমানেই শুৱনি লাগে, সঁচাকৈ ভাল লাগিছে। এয়া চাওক দুবিধ ৰং মিলোৱা হ'লে ইমান ভাল নালাগিলে হয়, ইয়াত 4বিধমান ৰং মিলাই থোৱা আছে। বেঙুনীয়া, সেউজীয়া, ক'লা, বগা, হালধীয়া তেনেধৰণৰ কেঁচিয়া কেঁচিকৈ ফুল বাছি থোৱা আছে, সেইকাৰণে ভাল লাগিছে। গোটেই লাইনটো যদি এলাইনকৈ কৰা হ'লে ইমান ভাল নালাগিলে হয়, কিন্তু কেঁচিয়া কেঁচি কৰিছে যে সেইটো কাৰণে সৌন্দৰ্যটো বেছি উঠিছে, বাহিৰৰ মানে আঁতৰৰ পৰা বেছি ভাল লাগে। আৰু লগতে যদি চাদৰখন ব্লাউজখন পিন্ধা হয় কি ধুনীয়া লাগিব সঁচাকৈ, মানে যিজনীয়ে পিন্ধে সেইজনী সঁচাকৈ বহুত বহুত ধুনীয়া লাগিব মানে। আৰু ইয়াত অকল মেখেলাখন হৈছে, চাদৰখন বৈ আছে এতিয়া হোৱা নাই, মেখেলাখন হ'ল আৰু কাটি দেখুৱাই দিছোঁ আপোনালোকক। ভাল লাগিলে ক'ব দেই, সঁচাকৈ ভাল লাগিছে, একদম খুবেই মৰম লাগি গৈছে। সৰু সৰু ফুল মানে সঁচাকৈ ভাল লাগে মেখেলা চাদৰবোৰত। এয়া ৱাও পিন্ধিবা আৰু। মেখেলাখন কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব দেই। আৰু আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম, মেখেলা চাদৰ নতুন নতুন আনি আপোনালোকক দেখুৱাম ভিডিঅ'বোৰত। লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু অহা ভিডিঅ'বোৰ আপোনালোকে চাই গৈ থাকিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ দেই, টাটা বাই বাই।